ৰাজ্যৰ 10,000কৈ টকা পোৱা লাখ লাখ গোটৰ মহিলাসকলৰ বাবে পুনৰ 25,000কৈ টকা পাবৰ কাৰণে কৰিব লাগিব অনলাইন। তেতিয়াহে আকৌ পুনৰ গছ পুলি পাব। আৰু যিসকল মহিলাৰ নামত গছৰ পুলি আহিব সেইসকলে পুনৰ 25,000কৈ টকা লাভ কৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ লগতেই এতিয়াই শ্বেয়াৰ কৰি লওক। আহক এতিয়া জানো সকলোখিনি অনলাইন প্ৰচেছ ক'ত আৰু কেনেকৈ কৰিব লাগিব। যিহেতু ৰাজ্যৰ যিসকল মহিলাই গোটৰ পৰা 10,000কৈ টকা পাইছিল সেই সকলোৱে আকৌ 25,000কৈ টকা পাব হ'লে কৰিব লাগিব নিজৰ গোটৰ CAC বাইদেউৰ ওচৰলৈ গৈ আধাৰ কাৰ্ড অনলাইন কৰিব লাগিব। আৰু অনলাইন প্ৰচেছ সম্পূৰ্ণ হ'লেই আপোনাৰ নামত এনেধৰণৰ অনলাইন এখন ৰিচিপ্ট আহিব। লগতে সেইগৰাকী গোটৰ মহিলাৰ নামতহে পুনৰ চৰকাৰৰ ফালৰ পৰা গছৰ পুলি আহিব আৰু সেইসকল মহিলাইহে পুনৰ 25,000কৈ টকা লাভ কৰিব পাৰিব। আৰু যিসকলৰ নামত গছৰ পুলি নাহে তেন্তে সেইসকল মহিলাই পুনৰ 25,000কৈ টকা লাভ কৰিব নোৱাৰিব। গতিকে কোনে কোনে অনলাইন প্ৰচেছ সম্পূৰ্ণ কৰিলে কমেণ্ট কৰি জনাব। আৰু কোনসকলে কৰা নাই এতিয়া নিজৰ গোটৰ CAC বাইদেউৰ ওচৰলৈ গৈ প্ৰচেছ সম্পূৰ্ণ কৰক। গতিকে ভিডিঅ' চাই কেনেকুৱা পালে লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতেই যিসকলে ইউটিউবত চাই আছে ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব নাপাৰিব। আৰু যিসকলে ফেচবুকত চাই আছে এই ভিডিঅ'টো ফেচবুক পেজটো ফ'ল' কৰিব নাপাৰিব। ধন্যবাদ।